তোমাক পোৱাৰ বাবে যিজনে কান্দিছে তেওঁৰ দৰে আৰু কোনেও তোমাক ভাল পাব নোৱাৰে। চুপ থকা আৰু চুপ হৈ যোৱাটো একে নহয়। মিছা কথা কৈ জিকাটোকৈ সঁচা কথা কৈ ব্যৰ্থ হোৱাটো ভাল। সকলোৱে কয় ভাল পোৱা দিলে ভাল পোৱা পোৱা যায়। সকলোৱে কয় সন্মান কৰিলে সন্মান পোৱা যায়। আচলতে এই কথাবোৰ শুনিবলৈ ভাল লাগে। বাস্তৱত ভাল পোৱা দিলে সস্তাভাৱে আৰু সন্মান কৰিলে অৱহেলা কৰে। তেওঁক লৈ সুখী থাকিবলৈ শিকা যিজনে তোমাক পোৱাৰ পিছত আন কাকো নিবিচাৰে। বাস্তৱতা আৰু ফেমিলিৰ কাষত ব্যৰ্থ হৈ যায় সঁচা ভালপোৱাবোৰ। যদি ব্যৰ্থ হোৱা দুখ নকৰিবা, অকল মনত ৰাখিবা এন্ধাৰ যিমান গভীৰ হ'ব সূৰ্য সিমান সোনকালে উদয় হ'ব। প্ৰত্যেকটো পৰিচয়ত এটা নহয় এটা কাৰণ থাকে। কোনোবাই তোমাৰ জীৱনত আহে পৰীক্ষা ল'বলৈ, কোনোবাই শিক্ষা দিবলৈ, কোনোবাই ব্যৱহাৰ কৰিবলৈ। চকুত মায়া নহয়, চকু পানী মুচি দিয়াটো ভালপোৱা। স্পৰ্শ কৰাটো নহয়, অনুভৱেৰে হৃদয় চুই দিয়াটো ভালপোৱা। সাৱটি ধৰাটো নহয়, মায়াৰে বান্ধি ৰখাটো ভালপোৱা। কিছ কৰা নহয়, মিছ কৰাটো হ'ল প্ৰকৃত ভালপোৱা। মানুহ হেৰুৱাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। ভাল পোৱাটো ভুল নহয়, কাৰোবাক অতিৰিক্ত বিশ্বাস কৰাটো হ'ল সকলোতকৈ ডাঙৰ ভুল। কিছুমান আঘাতৰ সমাধান নাথাকে, অভ্যাস হৈ যায় আৰু সেইটো মানি ল'বই লাগে।